সালা ঘৰত থাকি থাকি বল লাগি গেছি আই কবাত ফুৰিব গেলি ভাল লাগে প্ৰাঞ্জলকে এটা ফোন কৰো ৰ ভাই কি কৰি আছা আই ঘৰত না কি ঘৰতে আছা নেকি ফুৰি আহো জলে ভাই কি কৰি থাকা ঘৰত আৰু বেকাৰ সোমাই থাকা ঘৰৰ ভিতৰত জল হিমাংশুতে দেখি পৰা হোৱা ক'ৰবাত মাল কেইটামান দেখিলেও ভাল লাগি যায় না আৰু দে আমাৰ তাকে গেলিয়া কথা তুই ঠিকে কৈছে ভাই ঘৰত থাকি থাকি মোৰো বৰে লাগছে যাবে ৰ খাও হাগাও লাগিলে মস্ত টান এফাচ হাগিল আহা কি মজা লাগছে হাগি মাই ভাই এইটো সঁচাই ভাই হাগাৰ মান কি সুখ নাই বুলি কয় এইটো সঁচাই দে বম লাগছে হাগি দেৰিছি যাবা লাগিল কি ৰখি আছে পাই বহুত সময় হল নো নাই আহি কিয় বনাইবা আইসা নো সোমে কিয়ামান দেৰি হলে ভাই তোৰ মই ৰখিছো তেতিয়া পৰাই মাল খাই ফেলে শেষ কৰি ফেলে দেখছে না বিয়াৰ বটল আছিল ফ্ৰিজত গোটাই খাই ফেলে তোক ৰখি দে নহয় মই তই ফোন কৰাৰ লগে লগে ওলছিলো মোৰ মস্ত টান হাগা লাগছি আৰু হাগি ফেলে মজা লাগছি আজি এনেকুৱা আন সুখ নাপায়ে দে বম লাগছে আজি হাগি তই হাগি চাবিছো কি কয় ভাই সঁচাই নেকি নিশ্চয় মই আজি হাগিম ৰ চাম কেনেকুৱা লাগে জল দেৰি হল বাগে হিমাংশুক মই ফোন কৰিছিলো তাৰমানে ই চকত আছে বোলে অন্তৰ হয় নেকি দে জল ভাই জল গান এটাকে মাৰো ৰ आँखों में तेरी गजब की अदाए सांसे तेरी तोड़ दे पतंग হাও হাই তই গানো গাবা জানা বম মই যদি চব জানো তই নাজানাই নেকি সেই কামেই নাই তোৰ চব জানো মই গানৰ পৰাই ডেন্সৰ পৰাই চব হয় নেকি মই কবা পৰা নাছিলো দে ভাই চাচু আই এইটো কি বম মাল দেখছে না চাচু কোনটো আই এইটো চা ভালকে চাচু ভাই মাই কি বম আই কি ঠৌগা ন ভাই মোক তো পতে দিয়ে তোক যি লাগে সেই দিম মই কি ক ভাল লাগছে নেকি ৰ তে আই ভেদি চলা বস্ত্ৰ গিলে ভেদি চিলা মই দূৰ আকাশৰে হাও গান গাই আই গাবা পারে মোতকে ভাল নহয় গান তইতো জানাই মই কি করবে জানো ভাই সেই খেলা বাদ দি এতিয়া মোক পতে দি তো কিবা কৰি টেনশন নলবি মই থাকতে তই নাভাবিয়ে মই থাকতে টেনশনে ল'বা নালগে ভাই তই ইমান ভাল বুলি মই গমে পোৱা নাছিলো ভাই খেলা বাদ দি এতিয়া কামত লাগি যা দে বেঞ্চখনতে বহো ৰ এই দুটা কোন চলিয়ে মোৰ দেখি চাই আছে ভাই তোৰ দেখি চাচু মই কি কৰো তই টেনশন নলবি জলছু ফাৰ্ষ্ট তাইৰ কাষক গেলি যাও মোৰ ভয় লাগে মই নাযাও মেণ্টেলেংকে আপি ভাল পাবা আহিছে কাষক নাযাওঁতে আপি ভাল পাবি কেংকে নহয় মানে মোৰ লাজ লাগে আজি গেলি মাটি বনাই তো আজি ভাবি জ্বলাৰ টেনশন নলবি তই এই দুটা পাই মোক লাইন মাৰিব খুজিছে নেকি ভাই তই এটা কাম কৰবি তাইৰ কাষক গেলি যাই ফেলে তাইক মাতবি বঢ়িয়া কৰি মাতি ফেলে কবি যি ইলু মই চকক গেলি যাই থাকো তই কৈ দি সেনকে কবিছো তই হ'ব যা তোৰ কাম টেনশন নলবি মই নৰুৱে মোৰ ভয় লাগে আৰু তই ক'ত যা আকৌ নহয় মই কৈছো না তোক সঁচাই নেকি ভগৱান মোৰ ৰক্ষা কৰবে আজি কিবা কৰে পতে দিয়া ভগৱানক একে ৰাংগে দিয়া যাচো তই আকৌ নহয় বুলি কৈছো না মই থাকাতে এন্ধিটো কিবা ফুচুক ফাচাকে কাণৰ এখন মিয়াল পাতিয়া দিছি নহয় কি বেয়া কৈ আছে তাই কিবা ভাবিছে দেখছে না তোৰ কথাই ভাবিছে যাচো যা কি ক সঁচাই নেকি মোৰ কথা ভাবিছে নেকি ৰতে যাও ৰ ভগৱান মই পলাই ভাল হব এর পারাই কি বেয়া হয়ে আর ভগবানে রক্ষা করবে মোর লাইট বনি গেল আজি
কি কৈছা তুমি আজি কিবা হ'ব আই বাই বাই মই যাওঁ অ মইনা নমস্কাৰ ই যি ক'বা দিছিল সেয়ে কৰ কি হৈ চাওঁ এই মোৰ লাইট বনি গেল ইলু মইনা কি কৈছা তই মোক এনেকে কৈছা কি কৈছা এমান সাহস তোৰ ক'ৰ পৰা আহিল মই আজি শেষ মই আজি পলাৱৰ পৰাই ই ক'ত গেলে ই মোক এৰি থৈ গুচি গেল আজি মই শেষ ৰহ তই আজি মোক ইলু কবাইছা শেষ তই আজি বাপেকে মোক আজি খালাক কি হল মোক আজি মাৰিলাক শেষ মই আজি মোক জকাবি তই মোক জকাবি আজি পৰা মই কাকো নজকাও পলোৱাৰ পৰা বাপেকে আজি ৰহ তই আজি ক'ত পলা মই যাওঁ আজি বয়া মাৰিলাক চালা আৰু জকাবি আপি তই নজকাও বাচলো দে বাপ্পা দোস্ত আপনার যদি কাবাৰ এনেকুৱা লগ আছে তাকো এনেকে ফাঁচাব দিয়ক এনেকে ফাঁচি ফেলে মজা লাগে পিছে ভিডিঅ'টো কেনে লাগছিল কওকচোন ভাল লাগছে যে লাইক করব শেয়ার করব আর সাবস্ক্রাইব করব দিয়ক নিশান আৰু প্ৰাঞ্জলে বাকে এতিয়া আহিব মোক আন্ধাটো ফোন কৰি কেনে এতিয়া গেলে আনাই মই চকত ৰখি বৰ হৈছে নাই ঘৰত বৰ হৈছো চালা কেতিয়াবা আহে আন্ধাটো মেংচুকিয়া থাকা আজি ফুৰবে নাযাওঁ মই যাওঁ ঘৰত কাম এটা আছে মই দাউৰো মই দে থাকা খাও কি হল তোমাৰ আকৌ নাই দে আসি দৌৰ আই চালা মই যে আপিৰ পৰা বয়াকে মাৰ খালো ই কয় গেলি খচ্চৰে আজি মই ফালিম আজি মই কয় গেলি খাও প্ৰাঞ্জল কি হল তো কোনি মাৰিলা কেনকে কি হললা কবা নৰা একো নাই ৰাস্তাত বসছো নিচেন আৰু মই চুৱাচুই খেলাইছো পলালাক ন কয় গেল নই একো নাই মই আপিৰ পৰা মাৰখ নাই একো নাই হেবাগে গেছি হয় গেছি যা দে হ'ব দে বেটা আপিৰ মেৰ খাইছে দোস্ত আপিক নজগাব দিয়ক লাগালে আপাক জকাব দিয়ক ভিডিঅ'টো তেনেহ'লে সমাপ্ত